Good morning everyone. আপোনালোকৰ টিম এক্টিভিটিটো কেনেকৈ চেক কৰিব সেইটো মই দেখুৱাই আছোঁ। আপোনাৰ আইডিটো লগইন কৰাৰ পিছত আপোনাৰ ডাছবৰ্ডৰ লেফ্ট সাইডে তিনডাল ড্ৰেছ আছে। এই তিনডাল ড্ৰেছত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ অপশ্যনটো খোল খাব। অপশ্যনত চাব আপোনাৰ ইয়াতে তলত মাই টিম বুলি লিখা আছে। মাই টিম লিখা আছে, মাই টিমত ক্লিক কৰক। মাই টিমত ক্লিক কৰাৰ লগে লগে আপোনাৰ লেভেল ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল, থাৰ্ড লেভেল, ফ'ৰ্থ লেভেল এনেকৈ কৰি আপোনাৰ লেভেল লিষ্টখিনি খোল খাইছে। ফাৰ্ষ্ট লেভেল ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাইৰেক্ট যিখিনি আছে সেইখিনি ইয়াতে শ্ব' কৰিব। এতিয়া শ্লাইড কৰি চাওক আইডি ষ্টেট আৰু এড ষ্টেটাছ দেখাই আছে। ইয়াতে আপোনাৰ যিখিনি আইডি নন এক্টিভ আছে তাতে নন এক্টিভ দেখাব আৰু যিখিনি এক্টিভ হৈছে সেইখিনি এক্টিভ দেখাব। এনেকৈ কৰি আপুনি চাই ল'ব পাৰিব যে যিখিনি নন এক্টিভ আছে তেখেতসকলক আপুনি ইয়াতে ফোন নাম্বাৰ দিয়া আছে, সেইটো ফোন নাম্বাৰত কল কৰি আইডি এক্টিভেট কৰিবলৈ হেল্প কৰিব পাৰে। আৰু যিসকলে আপোনাৰ এড ভিউ নাই কৰা তেওঁলোকৰ ইয়াতে এড ষ্টেটাছটো পেণ্ডিং দেখাই থাকিব আৰু যিসকলে কৰিছে তেওঁলোকৰ চিন দেখাব। যিসকলে পেণ্ডিং দেখাই আছে তেখেতসকলকো আপুনি কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি এড ভিউ কৰিবলৈ কৰাই দিব পাৰে। দেখিছে, এনেকৈ আপোনাৰ লেভেল লিষ্টখিনি আপুনি চেক কৰি থাকিব। এনেকৈ চেক কৰি তেওঁলোকক গাইড কৰিব পাৰে। আৰু ঠিক তেনেকৈ ছেকেণ্ড লেভেলখিনি আপুনি চাব পাৰে। থাৰ্ড লেভেল, ফ'ৰ্থ লেভেল এনেকৈ কৰি 7 লেভেললৈকে আপুনি ষ্টেটাছখিনি চেক কৰিব পাৰে। ঠিক আছে। যিসকলে ডাউনলাইনত টিম বনাইছে তেওঁলোকে এনেকৈ মাই টিম অপশ্যনত গৈ নিজৰ লেভেল লিষ্টখিনি চেক কৰক। চেক কৰি তেওঁলোকক গাইড কৰক। গাইড কৰাৰ লগে লগে আপোনাৰ ইনকমটো ফাষ্ট গ্ৰ'থ কৰিব। ধন্যবাদ।